নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জুলফিছ ব্লগলৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ প্ৰথম পাৰ্ট ভিডিঅ' এটা আছিলে মাছ প্ৰডাকশ্যনৰ ওপৰত। আজি মই ছেকেণ্ড পাৰ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। মাছৰ সিদিনাখন আমি মাছ বেজী কৰালৈকে চাইছিলোঁ। আজি আমি দেখুৱাম সেই বেজী কৰাৰ পিছত কণীখিনি কেনেকৈ ৰাউণ্ডত আহি পেলাই ৰাউণ্ড লৈ কেনেকৈ কণীখিনি আহে আৰু সেই কণীখিনি ওলাই কেনেকৈ ৰাউণ্ডত দিয়ে আৰু তাৰ পৰা কেনেকৈ মাছৰ পোনাৰ সৃষ্টি হয়, স্পনৰ সৃষ্টি হয় আৰু সেই স্পন তাৰ পৰা উঠাই আনি পেলাই আকৌ কেনেকৈ তাত য'ত ৰাখে তাত হাপা বুলি কয়, তাত কেনেকৈ হাপা কৰে, গোটেই বস্তুখিনি আজি আপোনাক দেখুৱাম। উৎপাদনৰ এই বস্তুখিনি ষ্টেপ বাই ষ্টেপ এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম। গতিকে এতিয়া আগৰ এই প্ৰচেছখিনি কেনেকুৱা হৈছে এবাৰ চাই লওক। এইটো হ'ল মাছৰ বেজী কৰাৰ পিছৰ পৰ্যায়, য'ত নেকি এতিয়ালৈকে মাছে কণী দি দিলে আৰু সেই বেডিং পুলৰ পৰা সেইটো যিটো মাছটো বেজী কৰি য'ত পেলাইছিলে তাৰ পৰা কণীটো ইয়ালৈ পাইছে। এবাৰ দেখুৱাবৰ যত্ন কৰিম আপোনালোকক। চাব পাৰিব লাহে লাহে বস্তুখিনি এতিয়া উঠোৱাৰ ব্যৱস্থা কৰি আছে। ইয়াৰ পৰা আচলতে এইটো হ'ল ছেকেণ্ড প্ৰচেছ। ইয়াৰ পৰা উঠাই নি পেলাই আৰু এটা ৰাউণ্ডত এই কণীখিনি দিয়া হ'ব। তাতো 2 দিন লাগিব। 2 দিন পিছত তাতহে সেইটো স্পনৰ সৃষ্টি হ'ব। সেইটো দেখুৱাওঁ আপোনালোকক। এতিয়া চাওক কণীখিনি কেনেকৈ, এইটো বহুত ছফ্ট, কণীখিনি বিৰাট ছফ্ট হয়। যেতিয়া কণীখিনি মাছে দিয়াৰ পিছত এইটো একদম ছফ্ট। যদি আপুনি ভালকৈ হাতেৰে ধৰিবৰ চেষ্টা কৰে তেতিয়াহ'লে এইটো বেয়া হৈ যাব। সেইটোৰ পৰা আকৌ সেই কণীৰ পৰা আকৌ মাছৰ স্পনৰ সৃষ্টি নহ'ব। গতিকে এইটো খুব স্মুথলি কৰিব লাগে কামখিনি। এইটো এটা প্ৰচিডিউৰ। এই প্ৰচিডিউৰখিনি কেনেকৈ হয় আচলতে এই বস্তুটোহে দেখুৱাবৰ যত্ন কৰিছোঁ। এতিয়া এনেকৈ লাহে লাহে পানীৰ ধাৰটো দি পেলাই কণীখিনি, এইটো এটা ছফ্ট কাপোৰ এটা আছে হাপা, তাতে কণীখিনি দিয়াৰ ব্যৱস্থা কৰা হৈ আছে। চাওক বস্তুটো কণীখিনি কেনেকুৱা হয় এইটো চাব। মিচিং ষ্টাইল দিছে নেকি ইয়াত? লাইন আছে না লাইন দিছে। মিচিং তেল আছে মিচিং দিয়ে কিন্তু তেল ফুল করে পাগার কাঠ দুইটা রান্না লাইনে মেকআপ না হইতে একটা নিলে মেকআপ হয়। হাতে দিয়ে হাতে ধরাই দিয়ে এই সৰু সৰু যিখিনি ৰাউণ্ড দেখা গৈ আছে সেইখিনি কণী ন? হয় হয় হয়, কণী সেইখিনি। এইখিনি এতিয়া ৰাতিপুৱা দিছে চাগে ন? ৰাতি 2টামান বজাত ওলাইছে কণীটো। আচ্ছা, এইটো এতিয়া আমি হেচাৰিত দি আছোঁ। এইটো দানাৰ নিচিনা দেখা গৈ আছে, চাবু দানা, মাৰ্বলৰ নিচিনা। এতিয়া এইটো ৰাউণ্ডত দিব তাতে ন? ৰাউণ্ডত লগত যাওঁ আপুনি। এতিয়া ইয়াত কণ্টিনিউ 2-3 দিন ঘূৰি থাকিব ন? 3 দিন থাকিলে তাৰপিছত ইয়াৰ পৰা পোৱালিটো ওলাব। এতিয়া 3 দিন পিছত আকৌ আপোনালোকক এইটো যিটো থাৰ্ড ষ্টেজ, সেইটো ষ্টেজলৈ আপোনালোকক লৈ যাম, য'ত নেকি আপোনাৰ স্পনখিনিৰ সৃষ্টি হ'ব এইটো কণীৰ পৰা। এতিয়া কণীৰ পিছৰ পৰ্যায়খিনি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। ইয়াৰ পানীটো এৰি দিয়া হ'ল। এতিয়া এই পানীটো আপোনালোকৰ এইপিনে ওলাই আছে, লাহে লাহে এইপিনে ওলাই এই গোটেই ৰাউণ্ডৰ পানীখিনি যেতিয়া কমি যাব তেতিয়াহে ইয়াৰ স্পনখিনি ধৰি পেলাই সেই তাতে আকৌ দি থ'ব। এতিয়া ইয়াত কিমান ওলাব, স্পন ওলাব অনুমানত আপোনালোকৰ?
40ৰ পৰা 50 বাটিমান ওলাব লাগে 40ৰ পৰা এটা ৰাউণ্ডৰ পৰা নে এটা ৰাউণ্ডৰ পৰা এটা ৰাউণ্ডৰ পৰা এতিয়া ৰাউণ্ড আছে দুটা অঁ দুটাৰ পৰা প্ৰায় 100 বাটি ওলাব ন 100 বাটিমান ওলাব লাগে আচ্ছা এইটো এতিয়া যেতিয়া হাপা কৰি থ'ব তাতে কিমান দিন পিছত আকৌ এইটো ডেলিভাৰী দিব নাই 24 ঘণ্টা এইটো শাৱাৰ দিয়া হয় আচ্ছা শাৱাৰ দিয়াৰ পিছত স্পনটো টাইট হৈ যায় আচ্ছা 24 ঘণ্টা অলপ শক্তি হয় আহে আচ্ছা আচ্ছা পিছত আমি ডেলিভাৰী কৰি দিওঁ অক্সিজেন দি অক্সিজেন দি পেলাই মানে পলিথিনত দি অক্সিজেন দি পেলাই চবকে ডেলিভাৰী কৰি দিব হয় আৰু সেইখিনি পুখুৰীত এৰিব হয় পুখুৰীত এৰাৰ পিছত 10 দিন 15 দিনৰ ভিতৰত চাগে সেইটো পোনালৈ ৰূপান্তৰিত হ'ব হয় হয় 1 ইঞ্চি হৈ যাব 10 দিনমান পিছত আচ্ছা 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 আৰু এটা কথা সুধিছোঁ ইমান ডাঙৰ উদ্যোগটো যে আপুনি গঢ়ি তুলিছে ইয়াৰ অন্তৰ্গত গভৰ্ণমেণ্টৰ পৰা কিবা সহায় পাইছে নেকি নাই নাই তেনেকুৱা কোনো সহায় পোৱা নাই আজিলৈকে আচ্ছা ফিচাৰী ডিপাৰ্টমেণ্টেতো গম পায় গম পাই আপোনালোকৰ এইবিলাক চব ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যন আছে এইবিলাক আমি বছৰে বছৰে ৰিনিউ কৰিব লাগে ৰিনিউ কৰিব লাগে আৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কিবা একো এইবিলাকৰ কোনো গুৰুত্ব নাই ন নাই নাই আজিলৈকে পোৱা নাই যদি যেনেকুৱা যিমান ডাঙৰ উদ্যোগটো আপুনি ঘূৰিছে মই দেখুৱাইছোঁ এইটো ইমান ডাঙৰ উদ্যোগটোতো যদি চৰকাৰে অলপ গুৰুত্ব দিলেহেঁতেন আৰু বহুত ভাল হ'লহেঁতেন চাগে হয় মাছৰ কোৱালিটি আৰু ভাল হ'লহেঁতেন নিশ্চয় গতিকে এইটো ভিডিঅ'ৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এইবিলাক ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ে মীন বিভাগ আছে যেতিয়া হয় নহয় আৰু নগাঁও জিলাৰ যিটো মীন বিভাগৰ কাৰ্যালয় তাততো আপোনালোকে জানে এইটো ইহঁতে জানে গোটেই বস্তুখিনি হয় আচ্ছা আচ্ছা ঠিক আছে এতিয়া আমি এই যিখিনি স্পন ওলাব সেই স্পনখিনি আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰি আছোঁ এই ৰাউণ্ডৰ স্পনখিনি এতিয়া এইটো হাপালে এইটো ইয়াতে এটা কানেকশ্যন কৰা আছে এই কানেকশ্যন দি পেলাই ইয়াত সোমাবহি মই দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ বস্তুখিনি আপোনালোকে যে সিদিনাখন দেখিছিলে সৰু সৰু একদম ৰাউণ্ড ৰাউণ্ড যিটো মাৰ্বলৰ নিচিনা কণী আছিলে সেই কণীৰ পৰাহে এই স্পনখিনিৰ উৎপত্তি হৈছে সৃষ্টি হৈছে এতিয়া প্ৰচেছটো কেনেকুৱা সেইটো প্ৰচেছটোহে দেখুৱাব বিচাৰি আছোঁ আপোনালোকক এইখিনি স্পন গোটেই বস্তু সিদিনাখন যে দেখিছিলে এইটো মাৰ্বলৰ নিচিনা আছিলে তাৰ পৰা এই সৰু সৰুকৈ এতিয়া এই স্পনখিনি এতিয়া ইয়াত আনি পেলাই হাপা কৰি আছে ইয়াৰ পৰাহে মাছখিনি ডেলিভাৰী দিব এই মাছখিনি আছিলে ৰৌ আৰু মিৰ্কাৰ স্পন এতিয়া ঠিক তেনেকৈ যিখিনি স্পন দেখিছে ইয়াত আৰু এটা ৰাউণ্ড থাকি গ'ল এইটো পিছত ওলাব এইখিনি আছিলে আচলতে গোটেই প্ৰক্ৰিয়াখিনি কেনেকৈ এটা মাছ বেজী কৰি পেলাই ধৰি পেলাই বেজী কৰে বেজী কৰাৰ পিছত সেইখিনি মাছে আকৌ কণী দিয়ে সেই কণীৰ পৰা আনি পেলাই আকৌ কেনেকৈ স্পনলৈ অৰ্থাৎ সৰু সৰু পোনালৈ ৰূপান্তৰিত হয় স্পন আচলতে তাৰপিছতহে এইটো আকৌ পুখুৰীত এৰিব পুখুৰীত এৰাৰ পিছতহে এইটো পোনালৈ ৰূপান্তৰিত হ'ব গতিকে গোটেই প্ৰক্ৰিয়াখিনি আপোনালোকক দেখুৱালোঁ গোটেই প্ৰক্ৰিয়াখিনি দেখুৱাত কেনেদৰে সফল হৈছে এইটো আপোনালোকে বিচাৰ কৰিব বাৰু গতিকে এইখিনি আছিল মোৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ'ৰ গোটেই বিষয়বস্তুখিনি কেনে হৈছে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুন দেখিছে চবেই ছাবস্ক্ৰাইব কৰিব ধন্যবাদ